হাই এভৰিৱান, সকলোৱে ভালে আছেনে? আশা কৰোঁ সকলো ভালে আছে। মোৰো ভালেই, বাট মানে কি হ'ল আজি মানে ৱেডাৰটো ইমান বেয়া, মানে বৰষুণেই দি আছে ৰাতিপুৱাৰ পৰা। চ' কিয় জানো মনটো ভাল লগা নাই। একো ৰিজন নাই মন বেয়া হোৱা, বাট ৱেডাৰটোৰ কাৰণে মানে মোৰ মনটো এনেকুৱা কিবা ভাল লাগি থকা নাই। আৰু একচুৱেলি ৱেডাৰটোৱে মোৰ মানে এইটো বস্তু খুব এফেক্ট কৰে মোক। মানে ৱেডাৰটো যদি বেয়া হয় ন, সেইদিনা মোৰ মনটো কিবা এটা বেয়া লাগি থাকিব, আৰু কোনো কাৰণ নোহোৱাকৈ। আৰু নাজানো কিয় বা এনেকুৱা। আপোনালোকৰো এনেকুৱা হয়নে? হয় যদি জনাবচোন মোক। আজি ইয়াতে আছোঁ, ঘৰতে, হাজবেণ্ডৰ ঘৰত। এতিয়া আবেলি হ'ল, চাহ পানী খাই উঠিলোঁ আমি সকলোৱে। তাৰপিছত মই অকণমান এনেই ৰেষ্ট কৰি আছোঁ, আৰু ভাবিলোঁ এটি ভিডিঅ' কৰোঁ। আৰু মোৰ এতিয়া তেনেকৈ বিশেষ একো কাম নাই। চ' এনেই পঢ়ি আছিলোঁ, কিতাপ এখন চাই আছিলোঁ। আৰু আজি বা আহিছে, চ' বাৰ টিকলিজনী আছে মোৰ লগত, মই দেখাই আছোঁ। তাইৰ লগত অলপ খেলি আছোঁ, ধেমালি কৰি আছোঁ। এনেকৈ থাকিলেও মনবোৰ ভাল লাগে, নহয় জানো? ঘৰত যদি এটি বাচ্ছা থাকে ন, তেতিয়া টাইমবোৰ কেনেকৈ যায় গমেই নাপায়। মানে এনি টাইম বাচ্ছাটোৰ লগত থাকিলে মানে আপোনাৰ যদি মন বেয়াও লাগি আছে ন, তেতিয়াও এনেকুৱা হয়, মনটো কিবা এটা ভাল লাগে। আৰু যদিহে আমি বাচ্ছাৰ লগত থাকোঁ। আৰু চ' তেতিয়াহ'লে মই তাইক দেখাই আছোঁ। My name's Mainata Majumdar. ভালকে বহিবা। My name is Mainata হাই Majumdar. হাই কোৱা, হাই। Hi. তুমি কাৰ লগত আছা কোৱা? মই মামীৰ লগত আছোঁ। নামিৰ লগত আছা? আমি এতিয়া কি কৰি আছোঁ? আমি এতিয়া my name is কৈছোঁ। মাইনিমিজ কৈছা? এয়া হ'ল মোৰ বাৰ ছোৱালী, মানে মোৰ হাজবেণ্ডৰ বাৰ ছোৱালী, আৰু নামটো হ'ল মান্যতা। হয়নে? মান্যতা কি? Mainata Majumdar. অ'কে, তুমি কোন স্কুলত পঢ়া? পাপা সেইটো স্কুল লৈ যায়। কোনটো স্কুল? নামটো কৈ দিয়া স্কুলৰ। Mainata Majumdar. স্কুলৰ নামটো কৈ দিয়া। My name is Mainata Majumdar. স্কুল নেম? হোৱাট ইজ ইউৰ স্কুল নেম? School name presentation. অ'কে, Kindergarten. গুড, এতিয়াহে ঠিক হৈছে। আৰু এইফালে আহা, এতিয়া তুমি স্কুল গৈ আছা নে কোৱা? স্কুল গৈ আছোঁ। গৈ আছা? স্কুলটো বন্ধ আছে এতিয়া। এতিয়া তুমি হোমৱৰ্ক কৰি আছা ঘৰতে ন? কৈ দিয়া, মই এতিয়া ঘৰতে হোমৱৰ্ক কৰি আছোঁ। এতিয়া ঘৰতে হোমৱৰ্ক কৰি আছোঁ। স্কুল খুলিলে যাবা ন? স্কুল খুলিলে যাম। আৰু এতিয়া তুমি ক'ত আছা? এতিয়া মই আইতা ঘৰত আছোঁ। আইতা ঘৰত আছা? আৰু কোন কোন আছে আইতা ঘৰত তোমাৰ? আইতা ঘৰত ককা গুচি গ'ল, মামী, মুনু, আইতা, মা এইবিলাক আছে। অ'কে, আৰু আজি কিহেৰে ভাত খাবা এইটো কৈ দিয়া। মাংস দি। মাংস নহয়, বেলেগ আছে। তোমাৰ ফেভৰেট মাছ, ফিছ আছে, ফিছ। ফেভৰেট মাছ খাম। ফিছ তোমাৰ ফেভৰেট হয়নে? কৈ দিয়া, মোৰ ফেভৰেট হয় ফিছটো, কৈ দিয়া। মোৰ ফেভৰেট ফিছ। ফিছ মই ভাল পাওঁ, সেনেকৈ কৈ দিয়া। ফিছ মই ভাল পাওঁ। তাই একচুৱেলি সঁচাকৈ ফিছ ভাল পায়। মানে চিকেনতকৈ ফিছটো বেছি ভাল পায়। তো আৰু কোৱা কিবা। আজি তুমি কি কালাৰৰ ড্ৰেছ পিন্ধিছা? আজি মই ৰেড কালাৰৰ ড্ৰেছ পিন্ধিছোঁ। ৰেড কালাৰৰ ড্ৰেছ পিন্ধিছা? অ'কে, আৰু তুমি নেইল পলিচ দেখাই দিবা নেকি? এয়া তোমাৰ ৰেড কালাৰৰ নেইল পলিচ না?
কৈ দিয়া মই আজি ৰেড কালাৰ নেল পলিচো লগাইছোঁ red color nail নেল polish পলিচো লগাইছোঁ কিন্তু বাচ্চাবিলাকে নেল পলিচ লগোৱা ভাল নহয় ন তুমি স্কুল গ'লে নেল পলিচ নলগাও কৈ দিয়া মই ভাল পাওঁ ভাল পোৱা nail polish বিলাক ভাল পোৱা কিন্তু স্কুল গ'লে মিছে বেয়া পাব ন কোৱা যে মই স্কুল গ'লে নেল পলিচ নলগাওঁ কোৱা কৈ দিয়া বেয়া পাব ন তোমাক না অ'কে দিয়া ঠিক আছে তেতিয়াহ'লে বাই বাই দিবানে এতিয়া বাই বাই আকৌ লগ পাম কোৱা বাই মামীৰ ব্লগত কোৱা তাইৰ কথাবোৰ বহুত মৰম লগা নহয় জানো আচলতে সকলো শিশুৱে মৰম লগা দিয়কচোন ঠিক আছে তেতিয়াহ'লে এতিয়া মই আপোনালোকক এটি বস্তু দেখাম বস্তু মানে মই পাঞ্জাবাৰী মোৰ ঘৰলৈ যোৱা সময়ত মাৰ ঘৰত যোৱা সময়ত মই এগলেছ কেক এটি বনাইছিলোঁ আৰু ৰেচিপিটি মই ভিডিঅ' কৰি ৰাখিছিলোঁ এতিয়া মই আপোনালোকক ভিডিঅ'টো দেখাইছোঁ ঠিক আছে কেকটো বনাবলৈ মই এয়া লৈছোঁ মই একাপ ময়দা আৰু লৈছোঁ একাপ চেনিৰ গুড়ি চেনিটো গুড়ি কৰি লৈছোঁ মিক্সিত তাৰপিছত লৈছোঁ এচামুচ বেকিং পাউডাৰ তাৰপিছত ল'ম এচামুচ কোকো পাউডাৰ যদিহে আপুনি চকলেট কেক বনাব বিচাৰে তেতিয়াহ'লে কোকো পাউডাৰ দিব লাগিব এতিয়া গোটেইখিনি মিক্স আপ কৰিছোঁ এতিয়া যিহেতু মই এগলেছ কেক বনাম গতিকে ইয়াত মই কণী নিদিওঁ আৰু ইয়াত মই দিম গাখীৰ আধা কাপ দিম গাখীৰখিনি অলপ অলপকৈ মিক্স কৰিম যাতে মোৰ পেষ্টটো যেন বেছি লিকুইড নহয় চ' অলপ অলপকৈ দি দিম এতিয়া দিম মই ইয়াত 2 চামুচ ৰিফাইন গোটেইখিনি ভালদৰে মিহলাই ল'ম এইদৰে মিহলাই লৈছোঁ এতিয়া ইয়াত মই শেষত দিম এচামুচ ভেনিলা এচেঞ্চ আপুনি যিকোনো ইউজ কৰিব পাৰে ইয়াত মই ইউজ কৰিছোঁ ভেনিলা এচেঞ্চ তাৰপিছত গোটেইখিনি আকৌ এবাৰ ভালদৰে মিহলাই লৈছোঁ এতিয়া মই এইখিনি এই পাত্ৰটোত দি লৈছোঁ এতিয়া কুকাৰত এখন ঢাকনিৰ নিচিনা বাচন দিছোঁ তলত যেন লাগি নধৰে তাৰপিছত চিটিটো গুচাই দিছোঁ এতিয়া চিটিটো গুচাই মই কুকাৰৰ গেছটো জ্বলাই দিছোঁ এয়া 10 মিনিটছ থকাৰ পিছত মই কেকটো উলিয়াই লৈছোঁ আৰু চাওকচোন কেকটো হৈ গৈছে মোৰ কেকটো হৈ গ'ল আপোনালোকেও এবাৰ এইদৰে ঘৰত ট্ৰাই কৰি চাবচোন কেনেকুৱা লাগে ক'ব আৰু মোৰ ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যেন আপোনালোকে মোৰ সকলোবোৰ ভিডিঅ' পাই থাকে ঠিক আছে তেতিয়াহ'লে আজিলৈ বাই বাই টেক কেয়াৰ